আপোনালোকৰ দোকানখন দেখাই দিছোঁ। আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া মই যাব ওলাইছো বজাৰলৈ। আজি বতৰটো দেখিছেনে কিমান ডাৱৰীয়া আৰু এতিয়া বাজিছে 11টা। এতিয়ালৈকে ঠাণ্ডা হৈ আছে, বৰষুণ দি আছে, গোটেই ৰাতি বৰষুণ দিলে, বৰষুণ দি কিনি বেছি ঠাণ্ডা পেলাই দিলে। মানুহজন নাই, বস্তুবোৰ নিজে আনিব লগা হৈছে। দুটামান প্ৰয়োজনীয় বস্তু লাগে, সেইদিনা চব্জিবোৰ আনিলোগে, শেষ হৈ গ'ল। আজি আকৌ যাওঁ আনিবৰ কাৰণে, চব্জি আনিব লাগে আৰু সৰু সুৰা বস্তু দুটামান আনিব লাগে। ভাবিলোঁ সেই লৈ আহোঁগৈ। ওলাই যাব মনো যোৱা নাই, বহুত ঠাণ্ডা পৰিছে আজি, কিন্তু যাবতো লাগিব। হাজবেণ্ড গ'ল মৰাণত আছেগৈ, আহিব আৰু কেইদিনমানৰ পিছত। তাত বিয়া আছে, দদাইদেউৰ ছোৱালীৰ বিয়া। মই যাম 14 তাৰিখে, 15 তাৰিখে বিয়া। একেবাৰে বিয়া শেষ কৰি আহিব। এনেই হাজবেণ্ড বেলেগ এটা কামত গৈছিলে, তো এতিয়া লগতে বিয়া খায়ো আহিব আৰু সেয়াই আৰু এতিয়া গৈ আহোঁ বজাৰলৈ। তাৰপৰা বজাৰৰ পৰা আহি আপোনালোকক আকৌ লগ পাই আছোঁ। এয়া বজাৰলৈ ওলাই গৈছোঁ। আজি বতৰটো বহুত ঠাণ্ডা। এতিয়া আহিছোঁ মই বাইদেউ এজনীৰ দোকানত, আৰু ইয়াত মই প্ৰায় আহি থাকোঁ আৰু মোৰ প্ৰয়োজনীয় বস্তু দুটামান ল'বলৈ আহিছোঁ আৰু আপোনালোককো ভালদৰে দেখাই দিছোঁ। ইয়াত বহুত ধুনীয়া ধুনীয়া কাপোৰ পোৱা যায়। ডুমডুমা ডেইলি বজাৰত আছে এই দোকানখন। হাই গাইজ, বজাৰৰ পৰা আহিলোঁগৈ আৰু এইবিলাক লৈ আহিছোঁ, দেখিছেনে? এয়া দৈ, আৰু ইয়াত আছে এইটো কচুৰি মিঠি, আৰু বিলাহী, মটৰ, বেঙেনা আৰু বস্তু বজাৰ কৰিব আছিলে, কিন্তু দেউতা আহি গ'ল, দেউতাই কৰি আহিব সকলোবিলাক বজাৰ। তো আজি মোৰ ৰেহাই হৈ গ'ল এইখিনি বজাৰ কৰাৰ। তো এতিয়া মই আজি বনাব গৈ আছোঁ এটা স্পেচিয়েল ডিছ, আৰু সেইটো ডিছ দেখাই আছোঁ আপোনালোকক অলপ পিছত মই বনাই। তো এতিয়া এইখিনি গোটেইখিনি যোগাৰ কৰি লওঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক। হেল্ল' এভৰিৱান, এতিয়া আহিলোঁ পাকঘৰলৈ আৰু এতিয়া এই বনাই আছোঁ ভাত। এইফালে দালিখিনি ফ্ৰাই কৰোঁ, আৰু এইফালে বনাই আছোঁ ফ্ৰেঞ্চবিন, আলু আৰু মটৰ। তাৰপিছত মই বনাম মোৰ স্পেচিয়েল ডিছটো, মানে পনীৰ টিক্কা বনাম। তাৰ বাবে সকলোবিলাক সাজু কৰি থৈছোঁ। তাৰ আগতে দেউতা আহিলে, দেউতা ডিব্ৰুগড়ৰ পৰা আহি পালেহি, তো আহি খাই বৈ যাবগৈ ঘৰলৈ, আৰু ডিব্ৰুগড় ঘৰলৈ যাবগৈ। সেইবাবে সৰহকৈ ভাতখিনি বনাই দিছোঁ, দেউতাক খাই আকৌ যাব লাগিব যে। তাৰপিছতহে মই পনীৰ টিক্কাখিনি বনাবৰ কাৰণে সাজু কৰিম। তো এতিয়া আমি ফটাফট বনাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এতিয়া মই পনীৰ টিক্কা বনাবলৈ সাজু কৰি লৈছোঁ। এইবিলাক পনীৰ, বিলাহী, পিঁয়াজ কাটি লৈছোঁ টুকুৰা টুকুৰকৈ। তাৰপিছত এইফালে দহিখিনি মই তৈয়াৰ কৰি ল'লোঁ। তাৰপিছত এইফালে গোটেই মছলাখিনি মই সাজু কৰি লৈছোঁ। এয়া কচুৰি মেথি দৈখিনিতে দি দিছোঁ, জিৰা গুড়ি এচামুচ দিছোঁ, গৰম মছলা এচামুচ দিলোঁ, ৰেড চিলি পাউডাৰ হাফ চামুচ, এয়া হালধি অলপ দি দিছোঁ, অলপ অইল দি দিছোঁ। মই নিমখ সোৱাদ অনুযায়ী দিলোঁ, সেইটো মই ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া মিশ্ৰণখিনি ভালদৰে মই মিক্স কৰিম। মিশ্ৰণখিনি হৈ গ'ল, আৰু এতিয়া ইয়াত মই বিলাহী, পিঁয়াজ আৰু পনীৰখিনি মিক্স কৰি ল'ম। এয়া বিলাহী প্ৰথমে দি লৈছোঁ, তাৰপিছত মই পিঁয়াজখিনি দিম, তাৰপিছত পনীৰখিনি ইয়াতে দি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া মই বাঁহৰ এনেদৰে দুডাল ষ্টিক বনাই লৈছোঁ পনীৰ টিক্কা বনাবৰ কাৰণে। তাৱাখনত মই অলপ তেল দি লৈছোঁ। এতিয়া মই তাৱাখনত ষ্টিক দুডাল এনেদৰে দি দিম।
মাজে মাজে এনেদৰে মই ষ্টিকডাল এনেদৰে ষ্ট'ভৰ জুইকুৰাত এনেদৰে পুৰি দিম, কাৰণ জুই হ'লেতো বহুত ভাল। এতিয়াতো জুই নাই, সেইবাবে গেছৰ জুইকুৰাটো এনেকৈ দি দিছোঁ, আৰু এনেকৈ দি থ'লে বহুত ভাল লাগে খাবৰ কাৰণে। আৰু গেছ ষ্ট'ভটো বহুত লেতেৰা হৈ আছে, কাৰণ কিবাকিবি বহুত বনালোঁ যে, আপোনালোকে সেইটো মাইণ্ড নকৰিব। হেল্ল' এভৰিৱান, এতিয়া মই ভাত খাব লৈছোঁ। দেউতা খাই বৈ গ'ল, আৰু মই এইখিনি বনাই থাকোঁতে দেৰি হৈ গ'ল। পনীৰ টিক্কাখিনি, আৰু এইখিনি আজি স্পেচিয়েল পনীৰ টিক্কা। ইয়াৰ কেনেকুৱা দেখিছে কালাৰটো, বহুত ভোক লাগি আছে, তো এতিয়া খাই লওঁ, আৰু কেনেকুৱা হয় টেষ্টিটো আপোনালোকক মই জনাই আছোঁ। আৰু আজি আমাৰ খানাত আছে ভেজ বিন, মটৰ আলু ভাজি, দালি আৰু পনীৰ টিক্কা। তো এতিয়া খাই লওঁ। বহুত মজা হৈছে পনীৰ টিক্কা। ইয়াৰ পিঁয়াজ, বিলাহী, হেল্ল' এভৰিৱান, খাই বৈ আজৰি হ'লোঁ, আৰু এতিয়া পাইছে 4টা। মই ভাবিছোঁ ভিডিঅ'টো সমাপ্ত কৰি দিওঁ। এনেই আজি সাধাৰণভাৱে এটা ভিডিঅ' বনালোঁ, মানে পনীৰ টিক্কা কেনেকৈ বনায় তাকে আজি আপোনালোকক দেখালোঁ। আপোনালোকে চাগে বহুতে ভালদৰে বনায় মোতকৈ, মই আজি অলপ চেষ্টাহে কৰি চালোঁ। ছেকেণ্ডবাৰ ভালকৈ বনাবলৈ চেষ্টা কৰিব লাগিব, কাৰণ মই আজি চাটনিখিনি বনালোঁ। চাটনিৰ লগত খোৱাটো সেইটো নেদেখালোৱে, চাটনিখিনি পিছত বনাইছোঁ। কি মাথা চাথা গৰম হৈ যায়, গৰম মানে মাথা চাথা মানে একদম কামেই দিয়া নাই। পিছত চাটনিখিনি বনাই কিনি খাইছোঁ। তো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' চাই নিশ্চয় ভাল পাব। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু কোনোবা নতুন ভিউৱাৰ্ছ আছে যদি ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। আকৌ লগ পাই আছোঁ মই আন এটা নতুন ব্লগৰ সৈতে। আজিলৈ বাই বাই।